গোটেই অসমবাসী ৰাইজক যে বড়দিনৰ অন্তিমভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ সজ'ল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আজি 1500 পৰিয়ালক আমি বস্ত্ৰ বিতৰণ কৰিছোঁ আৰু এতিয়া কম্বলো 500 পৰিয়ালক বিতৰণ কৰিম। এতিয়া আমাৰ এইটো প্ৰগ্ৰাম 24 তাৰিখলৈকে চলি থাকিব। টোটাল আমি গোটেই শ্ৰীৰামপুৰবাসী ৰাইজক আৰু আমাৰ এই ওচৰা ওচৰি অঞ্চলবিলাকত টোটাল আমি 4000 কম্বল আৰু 6000 শাৰী কাপোৰ আমি বস্ত্ৰ বিতৰণ কৰিম। একচুৱেলি ময়ো এখন দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা আছিলোঁ। মোৰ দেউতাই মিঠাৰ কাৰিকৰ আছিল। মই নিজেও বহুত কষ্ট কৰি পেলাই আমি সৰুত ডাঙৰ হৈছোঁ। যেতিয়া ফেষ্টিভেল আমাৰ দুৰ্গা পূজা ফেষ্টিভেল আহিছিল তেতিয়া আমি এটা চাৰ্টৰ কাৰণে এটা পেনৰ কাৰণে বহুত চিন্তা কৰিবলগীয়া হৈছে, পোৱা নাই, মুড বেয়া হৈছে। তো মই বুজি পাওঁ যে এটা পৰৱ বা ফেষ্টিভেল আহিলে দুখীয়া মানুহৰ কাৰণে এটা বস্ত্ৰ কিমান ইম্পৰ্টেণ্ট। এইটো মই মূৰত ৰাখি পেলাই মই গোটেই ফেষ্টিভেলবিলাক মোৰ সমষ্টি একচুৱেলি আমি 2009ৰ পৰা সজ'ল ফাউণ্ডেশ্যনে সদায় দুখীয়া ৰাইজৰ লগত থাকি চব ফেষ্টিভেলত আমি সহায়ৰ হাত আগবঢ়াইছোঁ আৰু মই এইখিনি ভাবিছোঁ যে যিমান দিনলৈকে আমি জীয়াই আছোঁ মই এইখিনি কৰিবই লাগিছে। ইয়াত মই বহুত আনন্দ পাইছোঁ আৰু বহুত দোৱা আশীৰ্বাদ চব ৰাইজৰ পাইছোঁ। পাই কিনি মই চাইছোঁ যে আমি বহুত সুখেৰে বসবাস কৰি আছোঁ আৰু গোটেই ৰাইজে মিলি মোক MCLA পাতি দিছে। মই সেইকাৰণে ৰাইজক ধন্যবাদ দিছোঁ।